হেল্ল' গাইজ কি খবৰ তোমালোকৰ তো বন্ধুসকল আশা কৰোঁ সকলোৰে ভালেই চাগে নে কি কোৱা আৰু বন্ধুসকল আহা আজি আমি কথা পাতিম এইটো চুদুমণি নে দুদুমণি কি জানো তো বন্ধুসকল এইটোৰ ওপৰত চুদুমণিৰ ওপৰত বন্ধুসকল মন কৰিবা যে এই ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে কোনো যাতে গাত পাতি নোলোৱা আৰু যিসকলে লোৱা ল'বা আৰু মোৰ তাত ক'ব লগা একো কথা নাই আৰুতো আমি কোনবিলাকক বেকা কৰিবলৈ চাই থাকোঁ আৰু বেকাবোৰক কোন কৰিবলৈ চাই থাকোঁ নে কি কোৱাটো বন্ধুসকল তো আহা ভিডিঅ'টো চাই লওঁ আমাৰ চুদুমণিয়ে কিনো কাণ্ড কৰিলে চাই লওঁ ভিডিঅ'টো সো হে গাইস কি খবৰ আশা কৰোঁ সকলো ভালে আছে আপোনালোকে নিশ্চয় 13খন চাইছে ৰাব্বানী ছয়ামৰ অলপ দিনৰ আগতে ৰিলিজ দিছিল সো মোৰ পাৰ্চনেলি চাই সেই চিনেমাখন বহুত বেছি ভাল লাগিল বাকি আপোনালোকৰ চাই কেনেকুৱা লাগিলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব গাইস সেই চিনেমাখনক লৈ বহুতে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিছে যে মানে যিটিকে মন্তব্য কিছুমানো আগুৱাইছে আৰু বহুতে ৰোষ্টে কৰি পেলাইছে যে ষ্টাৰ বয় শুনি ল এটা কথা আৰে চিনেমাখন চবেই চাইছে আৰু মিলিয়নৰ ভিউজো হৈছে তো তাত ক'ব লগা কোনো কথা নাই চবেই চাইছে আৰু তোৰ কথাটো শুনি ল মেইন প্ৰব্লেমটো শুনি ল তোৰ আৰে ভাই থাম্বনেলত কি লগাইছ এইবোৰ আবে ভাগ চুটি কিয় কৰি আছ এইবোৰ ইমান এখন ধুনীয়া চিনেমা ইমান এখন পপুলাৰ চিনেমা আৰে দুদুমণি নে তোৰ নাম চুদুমণি इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो আৰে তই এইবোৰ কিয় কৰি আছ তোৰ মেণ্টেল নেকি তই এটা তই ইউটিউবত কি আলবাল বকি আছ এইবোৰ আৰে থাম্বনেল আৰু ক্ৰিয়েটৰটো ভাল কৰি দিবি আৰু তাৰপাছত তই যি গাই থাকিবি আৰে তোৰ টাইটেল কি লিখা আছে আৰে থাম্বনেল কি আছে ভালকৈ এবাৰ চাই ল চালা ইমান লাখ লাখ টকীয়া চিনেমাৰ বনাইছে ন আৰু তাত আমাৰ এই চুদুমণিয়ে কি কৰিছে চোৱা তোমালোকে আৰু অকণ চাই লোৱা কি ফালতু এখন চিনেমা বনালে কি একো ষ্টৰি ভাল নহয় কিবা মানে কি কম আৰু মানে আৰে ভাই তহঁতে ফাৰ্ষ্ট বনাই দেখা না তাৰপিছত ক'বলৈ যাবি আৰু ষ্টৰিটো বহুত বেছি ভালেই হয় নেকি চুদুমণি আৰে তোৰ মাথা বেলেগ আছে আৰে থাম্বনেলত টাইটেলত এইবোৰ লিখি তই আকৌ উল্টা পাক মাৰি কি কৰি আছ এইবোৰ মানে কি বুজাব খুজিছ আৰে তোৰ ষ্টৰি কি তোৰ বন্ধুসকল ইয়াৰ মাথাত মালেই নাই নেকি আৰে থাম্বনেল কি লিখিছে চোৱা আৰু ছাপোৰ্ট কৰিছে চোৱা তোৰ বন্ধুসকল মাথা খাৰাপ কৰি দিব আৰু চাই ল ইয়াৰ মক্কেলামি পিনিও আকৌ মানে যিটি কিছুমানে মন্তব্য আগবাঢ়িছে কিছুমানে ৰোষ্ট কৰি পেলাইছে যে কি ফকতীয়া চিনেমা নিব্বানিবিবোৰৰহে কিবা মানে ষ্টৰিটো মানে পচন্দ হ'ব এনেকুৱা টাইপৰ মানে অসমৰ ল'ৰা হয় অসমীয়া ল'ৰা আমি সকলোৱে ছাপৰ্টহে কৰিব লাগে মটিভেটে কৰিব লাগে তেতিয়া আমি তাহাঁতৰ আৰু নতুন কিবা আশা কৰিব পাৰিম মানে কিছুমান মানুহ আছে ন এই কেঁকুৰা স্বভাৱটো নাযাব মানে তলপে টানিব লাগে যেন তো হয় বন্ধুসকল হয় ঠিকেই কৈছে আমাৰ চুদুমণি দাদাই ঠিকেই কৈছে তো কাৰণ কথাটো শুনি লোৱা বন্ধুসকল 9-10 লাখ গৈছে হয় 9-10 লাখ গৈছে চিনেমাখনত তাত ক'ব লগা কোনো কথা নাই কিন্তু বন্ধুসকল এইবোৰ যে কৰিছে তো বন্ধুসকল এই চুদুমণিয়ে যিবোৰ কৰিছে যিটো টাইটেল লিখিছে যিটো থাম্বনেল লগাইছে তো বন্ধুসকল বাহ আমাৰ অসমীয়া চিনেমা এনেকেই ভাইৰেল হয়নে তো বন্ধুসকল কিনো ক'ম আৰু ন আৰে এইটো চুদুমণি নহয় ই দুদুমণি নহয় ই আচলতে চুদুমণিয়ে হয় এইটো নাযায় আৰু 9-10 লাখ টকা খৰচ কৰি পিনি ফ্ৰীতে দেখাইছে ভাই আৰু ষ্টৰিটো বোলে বেয়া কিবা সেনেকুৱাও সেইটো হ'লেও শুনিবলৈ ভাল আৰু বন্ধুসকল এই কটীয়া চুদুমণিক লৈ আৰু বেছি লাগি নাথাকোঁ আৰু তো বন্ধুসকল এইডোখৰতে 13 চিনেমাখনৰ বিষয়ত এটা মন্তব্য দিছিলে তো বন্ধুসকল চাই লোৱা আৰু যিসকলে এই 13 চিনেমাখন য'ত ত'ত তোমালোকৰ ইউটিউবত আপলোড কৰিছা ন তো বন্ধুসকল প্লিজ ডিলিট কৰি দিয়া নহ'লে তো বন্ধুসকল ষ্ট্ৰাইক লগাটো খাটাং আৰু তো বন্ধুসকল ষ্ট্ৰাইক লাগোতে ভিডিঅ' তো বন্ধুসকল ইউটিউবৰ পৰা তোমালোক ইউটিউবো ডিলিট হৈ যাব পাৰে তাত কোনো কিন্তু ক'ব নোৱাৰিম তো বন্ধুসকল ডিলিট কৰা এতিয়াই ডিলিট কৰা নে কি কোৱা ডিলিট কৰি দিয়া কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে আপলোড কৰিলে 5 মিনিট 10 মিনিটৰ কাম আৰু 10 মাহৰ আমাৰ কষ্ট আৰু 10 মিনিটত সিহঁতে আপলোড কৰি বাছ ফেচবুকত দি দিলে মানত কেছ কৰি দিয়া এতিয়া FIR লিখি আছোঁ বৰ্তমান আৰু ইউটিউবত যিমান